স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো বহুত দিনৰ মূৰত আৰম্ভ কৰিছোঁ এটা ডেইলি ভ্লগ। আৰু ডেইলি ভ্লগ মানে এতিয়া 10:30মান বাজি গ'লে আৰু দিনটো কি কৰোঁ কি নকৰোঁ দেখা যাবলৈ চেষ্টা কৰিম। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু আজি দিনজোৰা কাৰ্যসূচীৰে ভিডিঅ'টো লৈ আহিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই যাব শেষলৈকে। ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবোঁ, কিন্তু ভিডিঅ' কি দিম একো কণ্টেণ্টে বিচাৰি নাপাওঁ কিহৰ ওপৰত দিম। সেইকাৰণে মাজে মাজে মানে ভিডিঅ' দিয়াটো অফ হৈ যায়। আকৌ কেতিয়াবা মন গ'লে আকৌ তেনেকেই দিওঁ এটা দুটা। এইপিনে দেখিছে মোৰ পিছপিনে ফুলদানি এটা হেৰি হৈ আছে, এইটো মই নিজে বনাইছোঁ বাৰু, দেখাই আছোঁ ৰ'ব। সেইটো মানে মোৰ বিয়াত উঠা কলহ আছিলে। তাৰপিছত মই আজিকালিতো কলহৰ এইবিলাক একো হেৰিয়ে নাই ন, পানী চানী ক'ৰ পৰা আনিব যাম নো। তাৰপিছত সেইটো কাৰণে মই এনেকৈ কলহটো ৰং কৰি এইবিলাক ফুল বনাই দিলোঁ, কাগজে কালাৰিং পেন হেৰি আনি পেলাই। মানে এতিয়াও গোটেইখিনি কাম শেষ হোৱাই নাই আৰু কৰিবলৈ বাকী আছে বাৰু, আধা আধি কৰি থৈছোঁ। আৰু এইখিনি মানে বেলেগ এটা ষ্টাইল দিম বুলি ভাবিছিলোঁ, তাৰপিছত আকৌ ভাবিলোঁ যে এনেকৈ দিলে বেয়া লাগিব, এনেকৈ দিলেহে ভাল লাগিব। সেইটো কাৰণে এইখিনি মানে কালাৰ কৰিছিলোঁ, তথাপিও হেৰি হৈ থাকিলে, থাক বাৰু। কেনেকুৱা বনাইছোঁ নাজানো আৰু, ক'বচোন কেনেকুৱা লাগিছে। মানে কি এইবিলাক কাম কৰি মই ভাল পাওঁ, যেনে কাপোৰত ফেব্ৰিক কৰা, দহি গোঠা বা এইবিলাক ফুল চুল কিবা কিবি মানে দিওঁ, এনেকৈ মানে ঘৰতে কিবা কিবি বনাই অলপমান সজাবলৈ চেষ্টা কৰোঁ। ভাল লাগে সেইবিলাক কাম কৰি মোৰ। সেইটো কাৰণে মানে যেতিয়াই কাম বন কৰি পেলাই মানে যেতিয়াই অকণমান আজৰি টাইম পাওঁ, এনেকৈ কিবা কিবি এটা সৰু সুৰাকৈ বনাওঁৱেই মই। এতিয়াও মানে কাম কিছুমান বাকী আছে, আৰু যিহেতু এতিয়া ভাদ মাহ চলিয়ে আছে আৰু ভাদ মাহত মানে আগৰ পৰাই দেখি আহিছোঁ আমাৰ মাৰ ঘৰত, ভাদ মাহত মানে কি বাকচৰ কাপোৰবিলাক ৰ'দত দিয়ে। আৰু ময়ো আজি তাকে ভাবিছোঁ কাপোৰখিনি অলপ ৰ'দত দিওঁ মানে, আৰু আজি ৰ'দত দিম বুলি ভাবিছোঁহে, কিন্তু ৰ'দটো এবাৰ ওলাইছে এবাৰ হেৰি হৈছে, বৰষুণ অহা নিচিনাও হৈ আছে। সেইকাৰণে চাই লওঁচোন কি হয়। আৰু গোটেইখিনি কাপোৰ ৰ'দত নিদিম, দিলেও মানে যিবিলাক ধৰ ৰেগুলাৰ ইউজ কৰোঁ সেইবিলাক নিদিওঁ, অলপমান মানে পাৰ্টিয়ে চাৰ্টিয়ে পিন্ধাবিলাক দিম আৰু ৰ'দত। যিবিলাক বেছিকৈ পিন্ধা নহয় সেইবিলাক কাপোৰ ৰ'দত দিম, এইবিলাকতো ৰ'দত দিয়া কৰা থাকে, ধোৱা কৰা হৈয়ে থাকে। সেইকাৰণে তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই কাপোৰখিনি উলিয়াই লওঁ। তো মোৰ গডৰেজৰ কাপোৰখিনি, ইয়াৰে বাৰু চব কাপোৰ নিদিওঁ। এবাৰ ভালকৈ দেখাই দিছোঁ বাৰু। সেইপিনে মিষ্টাৰ আৰু মোৰ ঘড়ী সোমাই আছে দেই ইয়াতে। তাৰপিছত ইয়াতে মানে মানি পাৰ্চটো থৈ দিছোঁ। তেনেহ'লে এতিয়া মই কাপোৰখিনি উলিয়াই লওঁ, তাৰপিছত দেখাই আছোঁ। গডৰেজটোৰ পৰা ইমানখিনি কাপোৰে ৰ'দত দিম, কাৰণ ইমান কাপোৰ ৰ'দত দিবলৈ জেগাও নহ'ব। আৰু এইখিনি থাকক, এইখিনি মানে ৰেগুলাৰ ইউজ কৰা যায় ন, ইপিনে সিপিনে গোটেইবিলাক পিন্ধাই যায়, ৰ'দত দিয়াই হয়। সেনেকৈ চকিয়ে টকিয়ে ৰ'দত দি দিছোঁ, ভালকৈ মেলিও দিয়া নাই, মানে ৰ'দটো পাওক আৰু অলপ চলপ। আৰু বৰষুণ অহাৰ সম্ভাৱনা হৈ আছেতো, বেছিকৈ মেলি দিলে যদি পিটিককৈ বৰষুণটো আহি যায়, ভয়ো লাগি আছে। ৰ'দত আধা কাপোৰহে দিলোঁ, মানে ৰ'দটো ইমান বেছিকৈ ভালো হৈ থাকে না বতৰটো, সেইকাৰণে আধা দিছোঁ। আৰু দিবলৈও তেনেকৈ জেগা নাইকিয়া, এইখিনি বাকী থাকিলেই দিবলৈ থাক আৰু নিদিওঁ। কাইলৈ যদি বতৰটো ভাল হয় আকৌ কাইলৈ ৰ'দত দিম আধা, গামোচা চামোচাবিলাক আছেই দিবলৈ। আৰু কাপোৰ চাপোৰ ৰ'দত দি এতিয়া মই বাৰান্দাতে বহি আছোঁ, মানে নহ'লে চৰাই তৰাই উঠি যাব পাৰেতো, সেইটো কাৰণে বাৰান্দাতে বহি বহি চাই আছোঁ। আৰু এনেই বাৰান্দাতে বহি চাই থকাতকৈ মোৰ আধাখৰীয়া কাম কিছুমান আছে কৰিবলগীয়া, তাকে কৰিও থাকোঁ, চায়ে থাকোঁ বোলো। আহক মইনো কি কাম কৰি আছোঁ চাওঁ। তেনে কাপোৰখিনি মেলি থৈছোঁ। আৰু মই ইয়াতে বহি বহি কাম কৰি আছোঁ। আৰু বতৰটো এতিয়া ডাৱৰীয়া কৰি আহিলে, ভাবিছোঁ কাপোৰখিনি চপাই দিওঁ, বৰষুণ আহি গ'লে অসুবিধা হ'ব।
কাপোৰখিনি চপাই লওঁ। তাৰপাছত বতৰটো কিমান ডাৱৰীয়া হৈ আহিছে চাওক, বৰষুণ পৰুৱে হৈছে। চাওক কাপোৰ সোপা আনি এনেকৈ পেলাই থৈছোঁ। কাপোৰখিনি এতিয়া একেবাৰে সামৰি লওঁ, নহ'লে থাকিয়ে যাব তেনেকৈ। সামৰি জাপিকৈ সোমোৱাই থওঁ এতিয়া। এইখন মই বিয়াত লোৱা মাস্কখন, লকডাউন আছিলে যিহেতু ভাল লাগে কাৰণে ইয়াতে থৈ দিছোঁ। হাই, কাপোৰ চাপোৰ চপাই উঠনিয়ে হ'ল। তাৰপাছত বৰষুণো পৰিলে। তাৰপিছত মই যিটো কাম কৰি আছিলোঁ, মানে গাৰুৱাৰটো চিলাই আছিলোঁ যে, সেইটো মোৰ চিলাই কমপ্লিট হৈ গ'ল একেবাৰে। মই বহুত বওঁতেও মানে ভিতৰতে সোমাই কি কৰিম ন, এতিয়া সেইটোকে চিলাই আছিলোঁ। তাৰপিছত এতিয়া আপোনালোকক দেখাম সেইটো কেনেকুৱা হৈছে, চাবচোন বাৰু। এতিয়া মই হাতে চিলাই কৰা গাৰুৱাৰটো দেখাব গৈ আছোঁ। এইটো কমপ্লিট হৈ গ'ল চিলাই কৰি। এইখিনি অলপমান ডাঙৰ হৈছে, এইখিনি মই এনেকৈ গাঁঠি মাৰি পেলাই থৈ দিছোঁ। মই কোনো মেচিনত চিলোৱা নাই, মই হাত চিলনিয়ে মাৰিছোঁ ৱাৰটোত। আৰু ৱাৰটো কেনেকুৱা হৈছে জনাব। গাইজ, সন্ধিয়াই হ'ল আৰু আহিছোঁ এতিয়া চাহ বনাবলৈ। চাকি তাকি দি ল'লোঁ, দি লৈ চাহ বনাব আহিছোঁ। তাৰপিছত চাহ বনাব আহিয়ে দালিটো পাতি দিছোঁ, কাৰণ আজি মন্দিৰত শৰাই এখন আছে, মানে ওচৰৰে মানুহে ঘৰ শৰাই দিব, তেওঁলোকে মাতিছে। সেইটো কাৰণে সোনকালে ভাতকেইটা বনাই লওঁ, নহ'লে আহি পোৱালৈ দেৰি হ'ব, ভাত বনাবলৈ দেৰি হৈ যাব। সেইকাৰণে ভাতকেইটা বনাই থৈ যাম। এতিয়া চাহ তাহ বনাই কৰি খাই লওঁ। পেনে কৰি আছোঁ এতিয়া মই গাখীৰ গৰম, গাখীৰ চাহ বনাম। আৰু এয়া দুপৰীয়াই মালপোৱা বনাওঁতে গুলি থোৱা আটা অকণ আছিলে, সেয়াই পিঠা দুটামান বনাম সৰু সৰুকৈ, আৰু নুগুলোঁ। আৰু আজি সন্ধিয়াৰ চাহকাপ ৰেডি, গাখীৰ চাহ, মালপোৱা এটা, জেলেপি এখন, ইমানেই আজি সন্ধিয়াৰ চাহ। তেনেহ'লে চাহকাপ খাই লওঁ এতিয়া, তাৰ পাছত লগ পাইছোঁ। একে মন্দিৰলৈ যোৱাৰ টাইমতহে লগ পাম আৰু। চাহকাপ খাই লওঁ এতিয়া। ওলাই কৈ ল'লোঁ মন্দিৰলৈ বুলি, এয়া বৌ আহি পালেহি। এতিয়া যাওঁ আৰু, তাৰপিছত মন্দিৰত গৈ লগ পাই আছোঁ। চাই দিয়ক, তামোলৰ ডিউটি।